হাফপেণ্ট পিন্ধি আহিব নালাগিলে পথাৰলৈ গোটেই নৰাই কাটিছে হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৰি স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ এতিয়া যাওঁ খানা বনাবলৈ খানা মানে কি মাহঁতে পথাৰত আছে চ' মাহঁতৰ কাৰণে অলপ চব্জি বনাওঁ আজি পথাৰত ভাত খাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তুলি দিলোঁ তাৰপিছত এতিয়া তেল লগাওঁ তাৰপিছত এয়া পিঁয়াজ আদা বীজ জলকীয়া আছে বিলাহী আৰু আছে আৰু এয়া আছে ব্ৰইলাৰ মাংস কেইবাত আছে বাৰু আৰু আছে আমি বনাওঁ এতিয়া বলক আপোনাক দেখাই আছোঁ কেনেকৈ বনাওঁ এতিয়া তেল গৰম হ'ল এতিয়া পিঁয়াজবোৰ দি দিওঁ কিমান পিঁয়াজ আছে গোটেইকেইটা দি দিওঁ লাহে লৰাই দিওঁ সৰু লগালোঁ এতিয়া নিমখ লগাওঁ তাৰপাছতে লগাইছোঁ হালধি লৰাই থাকিলে হ'ল তাৰপাছত পিচি থোৱা আছিলে আদা অলপ লগাই দিওঁ মাংস দিলোঁ মাংস লৰাই দিওঁ আপোনালোকে বনাইছে নাই জানো গোন্ধ কিন্তু মজা আহিছে গোন্ধ একদম আল্টিমেট গোন্ধ মই জুখি আছিলোঁ আল্টিমেট গোন্ধ ওলাইছে এতিয়া বনোৱাৰ পাছত আছে আলু কাটি থোৱা আছে আলু তাৰপাছত বন্ধাকবি আছে বিলাহী আছে বন্ধাকবি কাটিব লাগিব এইটো কটাৰ পাছত লগাম বনাওঁ দেখাই চব কালাৰটো চেক কৰক ভাই ইমান লাল হৈ আছে না এতিয়া টাইম হ'ল আলুগুটি আৰু বন্ধাকবি দিয়া চ' দিওঁ বন্ধাকবি আৰু আলুগুটি এবাৰ চব কালাৰটো দিছে নাই মানে লৰাই পেলাই এতিয়া অলপ দেৰি ঢাকি দিওঁ পানী ঢালিলোঁ এইটো উতলি আছে আৰু এতিয়া গোন্ধটো অলপ ভাল হ'বলৈ ধনিয়া আছে ধনিয়া পাত কেইখিনিমান দি দিওঁ ধনিয়া পাত দিলোঁ ধনিয়া চ' এতিয়া দি দিওঁ ধনিয়া দি দিলোঁ ধনিয়া দি এতিয়া লৰাই দিওঁ অলপ ধুনীয়া গোন্ধ ওলাইছে বেছিকৈ মছলা চছলা এইবোৰ দিয়া নাই জাষ্ট নৰ্মেল ঘৰুৱা যেনেকৈ ঘৰুৱা খাদ্য বনায় সেনেকৈ মই বাহিৰা এইবোৰ মছলা চছলা লগোৱাই খাবলৈ ভাল নাপাওঁ এইবোৰে লগাওঁ এতিয়া বেছি আইটেম নাই আপোনাক দেখিলে এইবোৰ চব বেছি আইটেম নাই এইবোৰ আৰু বেলেগ বাহিৰা এইবোৰ জ্বলা চলাবোৰ এইবোৰ নিদোঁৱেই মছলা জাতীয় বস্তুবোৰ ইমান পেকেটবোৰ যে থাকে এইবোৰ নিদোঁৱেই এইবোৰ দিলে পেটৰ কাৰণে বেয়া হয় সেইকাৰণে নিজৰ বাৰীত থকা তাৰে দিছোঁ আৰু অলপ পাছত সিজিব পানী অলপ দিওঁ জোলটোৰ কাৰণে বাকী হৈ যাব পাছত পথাৰত লৈ যাওঁ পথাৰৰ লগত যদি চালাড নাথাকে খাই কিবাকিবি লাগে একো ভাল নালাগে চ' চালাড বনাইছোঁ এইটো হৈছে বন্ধাকবি আৰু বিলাহী পিঁয়াজ আদা আৰু নিমখ মিক্সাৰ কৰিম বনাই লৈ পেলাই আৰু বেছি আইটেম নাই সেইটোহে চালাডৰ কিছুমানে বহুত তিয়ঁহ চিয়ঁহ লগায় কিন্তু এতিয়া এইবোৰ তিয়ঁহ চিয়ঁহ লগাবলৈ টাইম নাই যিহেতু নৰ্মেল অলপ এনে চালাড অলপ বনাইছোঁ ভৰাই লৈ দিছোঁ আৰু ইয়াত মোনা ইয়াতে আছে চাটনি আছে চ' চালাডটো আছে ইয়াত বনাই থৈ ইয়াত থৈ দিছোঁ এতিয়া লৈ পথাৰলৈ যাওঁ বলক পথাৰত লগ পাই আছোঁ বলক
গৈ আছোঁ পথাৰলৈ এই বেড কুকাৰ লৈ লৈছোঁ আৰু চাউনীৰ কাৰণে এইটো বস্তু লৈ লৈছোঁ এইবোৰ যাওঁ বলক এয়া হৈছে আমাৰ পথাৰ মানে ওচৰতে আৰু একদম ঘৰৰ ওচৰতে এয়া হৈছে আমাৰ পথাৰটো ইয়াত মাহঁতে ধান কাটি গোটেই শেষ কৰিছে আৰু কেইদিনমান পাছত দাঙিবলৈ হ'লেই দাঙিবলৈ হ'বই আমাৰ চ' এতিয়া ধান পথাৰত আমি গৈ আছোঁ বেছি দূৰ নহয় বাৰু ওচৰতে মাহঁতে কাটি আছে এইবোৰ ধান কাটি শেষেই হ'ব হ'ল আৰু অলপ আছে ইয়াত দাঙিব লাগিব গোটেই পথাৰ ধান আমাৰ এইফালে খুৰীহঁতে গৈ আছে এতিয়া আমি গৈ আছোঁ মাহঁতে অলপ আগত আছে আগতে নৰাবোৰ পৰি দিছিলে গোটেই ধানবোৰ পৰি আজিকালি এতিয়া পৰা নাই মানে পৰিব আৰু কেইদিন পাছত এইবোৰ চাওক আপোনালোকে ইমান ধুনীয়া একদম হাফ পেণ্ট পিন্ধি আহিলোঁ অৱস্থা বেয়া হৈ আছে এতিয়া হাফ পেণ্ট পিন্ধি আহিব নালাগিছিলে পথাৰলৈ গোটেই নৰাই কাটিছে এয়া আছে চাওক ইমান ধুনীয়া একদম পথাৰ সোণালী প্ৰথমে দেখিছোঁতে সেউজীয়া এতিয়া সোণালী হৈ আছে গোটেই ধানৰ গুটি এইটো বাও ধান শালি ধান দেখিছে আপোনালোকে এইটো মাহঁতে আছে তাতে গৈ আছোঁ মাহঁতৰ ওচৰলৈ কাৰণে এয়া পাহ বিচাৰি পালোহি আৰু ইমান ওখ কৈছোঁ নহয় ধান এবাৰ মাইকত বুকুলৈ পাৰিছে কিন্তু একদম ইমান ওখ একো দেখা নাপায় ওখ একদম এই বেয়া কাটিছে এইফালে মা বহি আছে মা আমি পথাৰত ভাত খাই আছোঁ এতিয়া ভাত খাই পথাৰত সঁচাকৈ বহুত ভাল লাগে মই মাজে সময়ে খাওঁ আজি খাইছোঁ ভাত খাই এতিয়া গৈ আছোঁ ভাত খালোঁ খাই ধুনীয়া লাগিলে ভাত খাই পথাৰত আৰু মাহঁতে আছিলে মাহঁতৰ আগত কথা বোলেও অলপ ভয় মানে লাজ লাগে মোৰ ভাত খাই আছোঁ অলপ দেখালোঁ আৰু বৰমা ত' এতিয়া যাওঁ ঘৰলৈ ত' আশা কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেল চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম